নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি অৰ্থাৎ 10 জানুৱাৰী আজি কি সুধিলে আজি ভিডিঅ'টো গ্ৰেড 4 হেভা এক্সামৰ ওপৰত তো আজি কি সুধিলে এই ভিডিঅ'টোৰ যোগেদি গম পাব আৰু দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰো তো মই এই বিষয়ে মোৰ বিভিন্ন ফ্ৰেণ্ড বা বিভিন্ন পৰা জানিছো আপোনালোকৰ যদি কোনোবাই জানে কি কোৱেশ্চন সুধিছে আজি এই তাকো কমেন্ট কৰিব মই ভিডিঅ' আকাৰে দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মই ইয়াৰ আগৰ ভিডিঅ'ত মই যেতিয়া কৈছিলো মোক কি দৰে সুধিলে বা মই কি কৰিলো আৰু কি ডকুমেন্ট ইম্পৰ্টেন্ট তাৰ কাৰণে লিংক ডেসক্ৰিপচনত আছে তাৰপৰা আপুনি ভিডিঅ' চাব আৰু মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলো আছে লিংক বিলাক ডেসক্ৰিপচনত গতিকে আপোনালোকে ডেসক্ৰিপচন চেক কৰিব এতিয়া আহক কুৱেশ্যনৰ কথা কুৱেশ্যনত ফাৰ্স্ট সুধিছে বহুতো সুধিছে যে তোমাৰ বিষয়ে কোৱা আপোনালোকে নিজৰ বিষয়ে ক'ব আৰু ইয়াৰ পিছত আহিলে আপোনালোকক সুধিছে যে তোমাৰ ঘৰত কোন কোন আছে একদম সহজ কুৱেশ্যন আপোনালোকে এইবিলাক নিশ্চয় নিব পাৰিব এতিয়া ইম্পৰ্টেন্ট কুৱেশ্যন বিলাকলৈ আহিলো ইম্পৰ্টেন্ট কুৱেশ্যনৰ ভিতৰত সুধিছে যে কামাখ্যা মন্দিৰ ক'ত আছে কামাখ্যা মন্দিৰ নীলাচলত আছে আৰু সুধিছে শুক্ৰেশ্বৰ দেৱালয় কোনে প্ৰতিষ্ঠা কৰিছিলে শুক্ৰেশ্বৰ দেৱালয় প্ৰমত্ত সিংহই প্ৰতিষ্ঠা কৰিছিলে আৰু সুধিছে শুক্ৰেশ্বৰ দেৱালয় ক'ত আছে শুক্ৰেশ্বৰ দেৱালয় শুক্ৰেশ্বৰ পাহাৰত আছে ইয়াৰ পিছত সুধিছে তেজৰ ৰং ৰঙা কিয় এইটো সায়েন্সৰ দুজনমান আছিলে তেওঁলোকক সুধিছে তেজৰ ৰং ৰঙা কিয় তো তেজত হিমোগ্লোবিন থাকে সেই কাৰণে তেজৰ ৰং ৰঙা আৰু সুধিছে ক্লোৰোফিলৰ কাম কি ক্লোৰোফিলৰ কাম হ'ল পাতক সেউজীয়া ৰং প্ৰদান কৰা আৰু সুধিছে পাত কিয় সেউজীয়া একেটা কুৱেশ্যনকে এজনক উল্টাই সুধিছে পাতত ক্লোৰোফিল থাকে ক্লোৰোফিল এটা ৰঞ্জক পদাৰ্থ সেইকাৰণে পাতৰ ৰং সেউজীয়া ইয়াৰ পিছত সুধিছে তোমাৰ ডিস্ট্ৰিক্ট কোৰ তেতিয়া সুধিছে তোমাৰ ডিস্ট্ৰিক্টৰ এসপি নাম কি বা তোমাৰ ডিস্ট্ৰিক্টৰ ডিসি নাম কি আৰু কিছুমানে সুধিছে তোমাৰ সমষ্টিটোৰ নাম কি আৰু তোমাৰ এমএলএ কোন ইয়াৰ পিছত সুধিছে এজন কবিৰ নাম কোৱা বৰ্তমান আৰু সুধিছে জ্ঞানপীঠ বঁটা বিজয়ী এজন অসমীয়াৰ নাম কোৱা আৰু সুধিছে লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল মৃত্যু কেতিয়া হৈছিল তো বন্ধু বান্ধৱীসকল আজি এইকেইটা কুৱেশ্যনকে দিলো আৰু নেক্সট ভিডিঅ'ত মই আৰু বেলেগ কুৱেশ্যন দিম বেলেগক সুধি পেলাই মই এতিয়ালৈকে এইকেইটাই গম পাইছো গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু ডেসক্ৰিপচন চেকটো চেক কৰিব আজিলৈ ইমানেই ধন্যবাদ